গুড মৰ্নিং বন্ধুসকল, মই ধ্ৰুৱ আৰু আপোনালোকে চাই আছে মোৰ চেনেল অসমীয়া ল'ৰা। অলপ আগতে মৰ্ণিং ৱাক কৰি আহিলোঁ আৰু এতিয়া ওপৰত আহি মই চাহ খাই আছোঁ। আজি মই এটা বেলেগ ধৰণৰ ব্লগ বনাম। ডেইলি মই ট্ৰেভেলিং কৰিব নোৱাৰোঁ, বাইকখন লৈ গৈ মই ডেইলি ট্ৰেভেলিং কৰিব নোৱাৰোঁ, এক্সপেঞ্চেছো বেছি হৈ যায়। সেয়ে আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব মোৰ চেনেল অসমীয়া ল'ৰা। এতিয়া মই বজাৰৰ পৰা আহি পেলাই আপোনালোকক দেখাই আছোঁ কি বনাম, কি খাম, আজি গোটেই দিনটোত কি কৰিলোঁ সেইখিনি। সো এতিয়া ফ্ৰেণ্ডছ, মই গৈ আছোঁ জেইল ৰোড মাৰ্কেটলৈ, কাৰণ যিটো বস্তু মোক লাগে সেই বস্তুটো মই জেইল ৰোড মাৰ্কেটতহে পাম। অন্য মাৰ্কেটতো পোৱা যায় কিন্তু ইমান ভাল নহয়। এইখনকে কাটি দিওঁ নেকি, এইখন ভাঙিয়ে গৈছে। হৈ যাব। পিঁয়াজ কেইটুকুৰা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এয়া বাঁহৰ গাজ, লাইপাত, বিলাহী, আৰু ইফালে লৈছোঁ নহৰু, কেঁচা জলকীয়া, লং, দালচেনি, ইলাইচি, ৰঙা জলকীয়া পাউডাৰ আৰু হালধি পাউডাৰ। কেৰাহীটো ভালকৈ গৰম হোৱাৰ পিছত এতিয়া অলপ তেল দি দিওঁ। আৰু সেই গৰম তেলত এইবাৰ যাব দালচিনি, ইলাইচি আৰু লং। এইবাৰ যাব পিঁয়াজ। তো ফ্ৰেণ্ডছ, মই আজি আনিছোঁ গাহৰি মাংস। এয়া চাওক গাহৰি মাংস, লাইপাত আৰু বেম্বু চুট দি বনাম। আপোনালোকে চাব কেনেকৈ বনাওঁ, এইটো মোৰ নিজৰ ষ্টাইল, চাই থাকিব।
এতিয়া পানী দিব পৰা হৈ গ'ল। এতিয়া দি দিম লাই পাত, বেছি নালাগে, অলপমান অকণ দি দিওঁ। গাহৰি মাংস ৰেডি হৈ গ'ল। চাউল অৱশ্যে ওপৰৰ পৰা তেলখিনি উঠি আহিছে ওপৰলৈ আৰু কালাৰটো ধুনীয়া হৈছে। তো এতিয়া হৈ গ'ল, একেবাৰে ভাতৰ লগত উলিয়াই দেখা হৈছে। চ' এয়া মোৰ গাহৰি মাংস হৈ গ'ল। ৰাতিপুৱা বজাৰলৈ গ'লোঁ, গাহৰি মাংস আনিলোঁ, এই গৰমত গাহৰি মাংস বনালোঁ। আজি ব্লগটোত ইমানেই আছিল। এতিয়া খাই চাওঁ কেনেকুৱা লাগিছে। এইটো হৈ গৈছিল বেম্বু শ্বুট, এইটো লগত খাই চাওঁ আগে। ধুনীয়া হৈছে, চবখিনি জোখতে পৰিছে। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধুনীয়া হৈছে, গ্ৰেভিটো টেষ্টি আছে। চ' আজিলৈ আহোঁ, বাই বাই।